হেল্ল' ফ্ৰেণ্ড, সুপ্ৰভাত জনাইছোঁ সকলোলৈকে আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই মিনি ব্লগ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই উঠিলোঁ, কি কৰিম কি নকৰিম ভাবিলোঁ আজি বজাৰলৈ যাম, বিহুৰ বজাৰ কৰিবলৈ। লগত যাব মোৰ মানুহজনী। ব'লক তেতিয়াহ'লে ৰেডি হওঁ, আপোনালোকেও ভিডিঅ'টো চাবলৈ ৰেডি হৈ যোৱা। লেটছ গো। গৈ আছোঁ আজি যাম বুলি ভাবিছোঁ শনিবৰীয়া বজাৰলৈ। বহু বস্তু ল'ব আছে আৰু ভাবিছোঁ আজি দুখন চাইকেল ল'ম বুলি। এখন ভাগিনৰ কাৰণে, ভাগিনে চাইকেল নাপায়, ভাত খোৱাই নাই, সেইকাৰণে ভাগিনৰ কাৰণে এখন চাইকেল আনিম ভাবিছোঁ আৰু মাৰ কাৰণে এখন আনিম বুলি ভাবিছোঁ। মাৰ দোকানে চোকানে গ'লে লাগে, তেতিয়াহ'লে হ'ব। ফাইনেলি চাইকেল দুখন আহি গ'ল আমাৰ দেৱজ্যোতি ভাইৰ পিলপিলিত। এখন ভাগিনৰ কাৰণে আৰু এখন মাৰ কাৰণে। ভাগিন দেখিছে ফটো উঠি ৰেডি, পূৰা চাইকেল পাই কিমান সুখী। ময়ো চাইকেলখনত অলপ চলাই টেষ্ট কৰিম বুলি চলাবলৈ ল'লোঁ। চাইকেলখন চলাই ভালে লাগিছে। এপাক চোতালতে মাৰি দিলোঁ। আৰু চাইকেলখন দি এতিয়া যাওঁগৈ ঘৰলৈ। এই দেখিছেনে মোৰ মানুহজনী পূৰা মোনা ভৰ্তি কৰি আনিছে বজাৰ। ৰসগোল্লা, তাই খাই ভাল পায় ৰসগোল্লা। আৰু এইবোৰ দেখিছেনে আপোনালোকে, পূৰা একদম বজাৰ মেলা দি বিচনাত পূৰা বিহুৰ কাপোৰ ভাগিন বাইদেউহঁতলৈ দিবৰ কাৰণে আনিছে। চাই লওক আপোনালোকে, পূৰা বেগ খালী কৰি লৈ আহিল আজি বজাৰ কৰি। তেন্তে আজিলৈ বাই বাই।